ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেতিয়াবা ভাবি চাইছানে আমি চশমাৰ কেনেকৈ স্পষ্টকৈ দেখো বা এখন সৰু মেগনিফাইং গ্লাছেৰে আমি কেনেকৈ সৰু বস্তু এটাও ডাঙৰকৈ দেখো? এই আটাইবোৰ প্ৰক্ৰিয়াৰ আঁৰত আছে একটা বিশেষ বস্তু যাক আমি লেন্স বুলি কওঁ। লেন্স মানে হ'ল দুখন পৃষ্ঠৰে আবৃত হৈ থকা এখন স্বচ্ছ মাধ্যম, যাৰ কমেও এখন পৃষ্ঠ গোলাকাৰ। এই চিত্ৰটোত আমি 4খন লেন্স দেখুৱাইছো। ইয়াতে প্ৰথম দুটা লেন্সৰ দুখন পৃষ্ঠই গোলাকাৰ হয়, আনহাতে এই দুখনৰ এটা পৃষ্ঠ সমতলীয় হয় আৰু এটা পৃষ্ঠ গোলাকাৰ হয়। এই চাৰিওখন লেন্সতে মাজৰ অংশ এটা স্বচ্ছ মাধ্যমেৰে গঠিত হয়। এই স্বচ্ছ মাধ্যমটো প্ৰতিসৰণ ঘটাব পাৰে। তাতে আমি গ্লাছ বা পানী বা গ্লিচাৰিন বা এনে জাতীয় আন প্ৰতিসৰণ ঘটাব পৰা মাধ্যম ল'ব পাৰোঁ। এতিয়া আমাক ক্লাছ 10ত বিশেষকৈ দুটা লেন্স আমি জানিব লাগিব। সেই দুখন লেন্স হ'ল উত্তল লেন্স আৰু অৱতল লেন্স। উত্তল লেন্স এখন আমি এই চিত্ৰটোত দেখাইছো। এই উত্তল লেন্সখনৰ মাজ অংশটো দাঁতি অংশৰ তুলনাত শকত হয়, আৰু যিহেতু এই লেন্সখনৰ দুয়োটা পৃষ্ঠই উত্তল, সেইকাৰণে এই লেন্সখনক আমি দ্বি-উত্তল লেন্স বুলিও কওঁ। এই উত্তল লেন্স এখনে যিবোৰ পোহৰ ৰশ্মি এই লেন্সখনৰ ওপৰত পৰে, প্ৰতিসৰণৰ পিছত লেন্সখনে সেই পোহৰ ৰশ্মিখিনিক এটা বিন্দুলৈ অভিসাৰী কৰে। সেইকাৰণে লেন্সখনক অভিসাৰী লেন্স বুলিও কয়। হলে আমি এনেকৈ সংজ্ঞাটো লিখিব পাৰোঁ: এই লেন্সৰ মাজভাগ শকত আৰু দাঁতিৰ অংশ ক্ষীণ। এই লেন্সক অভিসাৰী লেন্স বুলিও কোৱা হয়, কাৰণ ইয়াৰ মাজেৰে যোৱা পোহৰ ৰশ্মিবোৰক এটা বিন্দুলৈ অভিসাৰিত কৰে। অৱতল লেন্স এখন উত্তল লেন্সৰ ঠিক বিপৰীত হয়, মানে বিপৰীত দেখাত হয়। ইয়াতে এইখিনি অংশ মাজভাগটো আমাৰ দাঁতিৰ অংশৰ তুলনাত ক্ষীণ হ'ব, আৰু যিহেতু দুখন অৱতল পৃষ্ঠ থাকে এই লেন্সক, সেইকাৰণে এই লেন্সক আমি দ্বি-অৱতল লেন্স বুলিও কওঁ। অৱতল লেন্স এখনে তাৰ ওপৰত যিখিনি পোহৰ ৰশ্মি পৰে, প্ৰতিসৰণৰ পিছত এনেকুৱা লাগে যেন সেই পোহৰ ৰশ্মিবোৰ এটা বিন্দুৰ পৰা ওলাই আহে, বা এই লেন্সখনে পোহৰ ৰশ্মিবোৰক এটা বিন্দুলৈ অপসাৰী কৰে। সেইকাৰণে অৱতল লেন্সক অপসাৰী লেন্স বুলিও কোৱা হয়, আৰু আমি ইংলিছত তাক কনকেভ লেন্স বুলি কওঁ। হলে আমি লিখিব পাৰিম: এই লেন্সৰ মাজৰ অংশৰ তুলনাত দাঁতিৰ অংশ শকত। ইয়াক অপসাৰী লেন্স বুলিও কোৱা হয়, কাৰণ ইয়াৰ মাজেৰে যোৱা পোহৰক অপসাৰিত কৰে। এতিয়া আমি লেন্সৰ লগত জড়িত কিছুমান সংজ্ঞা বুজি লওঁ আহা। ভাঁজ কেন্দ্ৰ বা চেণ্টাৰ অফ কাৰ্ভেচাৰ C। এই অৱতল লেন্সখনে লৈছো। অৱতল লেন্সখনৰ দুখন অৱতলীয় পৃষ্ঠৰে গঠিত হয়। এতিয়া এই পৃষ্ঠখন ধৰি লওঁ। এই পৃষ্ঠখন আমি গোলক এটাৰ অংশ বুলি লওঁ। সেই গোলকটো আঁকিবলৈ আমাক এটা কেন্দ্ৰ লাগে। সেই কেন্দ্ৰটোকে আমি চেণ্টাৰ অফ কাৰ্ভেচাৰ বা ভাঁজ কেন্দ্ৰ বুলি ক'ম। এতিয়া চোৱা, এই যিখন পৃষ্ঠ হয়, এই পৃষ্ঠখন আঁকোতে আমি কম্পাছ ব্যৱহাৰ কৰিম, আৰু C2 বিন্দুত আমি কেন্দ্ৰ কৰি এই পৃষ্ঠখন আঁকিম। ঠিক তেনেদৰে এই পৃষ্ঠখন আঁকোতে আমি C1 বিন্দুটো কেন্দ্ৰ কৰি ল'ম। এই C1 আৰু C2 হ'ব এই অৱতল অৱতল লেন্সখনৰ ভাঁজ কেন্দ্ৰ, অৰ্থাৎ আমি দুটা ভাঁজ কেন্দ্ৰ পাইছো। ঠিক তেনেদৰে উত্তল লেন্সখনৰ ক্ষেত্ৰতো আমি এইটো পৃষ্ঠৰ কাৰণে এটা ভাঁজ কেন্দ্ৰ পাম, আৰু এইখন পৃষ্ঠৰ কাৰণে আমি এটা ভাঁজ কেন্দ্ৰ পাম। হলে আমি লিখিম: লেন্সৰ গোলাকাৰ পৃষ্ঠ গোলক এটাৰ অংশ। এই গোলকৰ কেন্দ্ৰকে ভাঁজ কেন্দ্ৰ বোলে। দ্বি-উত্তল আৰু দ্বি-অৱতল লেন্সৰ দুটা ভাঁজ কেন্দ্ৰ থাকে। মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিছ। এই ভাঁজ কেন্দ্ৰকেইটাক এডাল কাল্পনিক ৰেখাই লগ লগাই, বা এডাল কাল্পনিক ৰেখা আমি ভাবি ল'ব পাৰোঁ যে এই C1 আৰু C2ৰ মাজেৰে পাৰ হৈ গৈছে। সেই ৰেখাডালকে আমি লেন্সখনৰ মুখ্য অক্ষ বুলি ক'ম। ভাঁজ কেন্দ্ৰ দুটাৰ মাজেৰে যোৱা কাল্পনিক সৰল ৰেখাডালকে লেন্সৰ মুখ্য অক্ষ বোলে। আলোক কেন্দ্ৰ বা অপ্টিকেল চেণ্টাৰ। এই লেন্সৰ যিটো মধ্যবিন্দু Oটোকে আমি লেন্সৰ অপ্টিকেল চেণ্টাৰ বা আলোক কেন্দ্ৰ বুলি কওঁ। লেন্সৰ মধ্যবিন্দুটোক ইয়াৰ আলোক কেন্দ্ৰ বোলে।
গবাক্ষ বা ছিদ্ৰ লেন্সৰ ঘূৰণীয় ঘেৰটোৰ কাৰ্যকৰী ব্যাসক তাৰ গবাক্ষ বোলে। এই লেন্সখনৰ এইটো ঘূৰণীয়া ঘেৰ হয়, ইয়াৰ যিটো কাৰ্যকৰী ব্যাস এনেকৈ যিডাল ব্যাস পাৰ হৈ যাব সেইটোকে আমি এই লেন্সখনৰ গবাক্ষ বা ছিদ্ৰ বুলি কম। এতিয়া আহা আমি নেক্সট ইম্পৰ্টেণ্ট টাৰ্ম এটা বুজি লওঁ, মুখ্য ফকাছ। ইয়াতে এইখন এখন উত্তল লেন্স বা কনভেক্স লেন্স, এইটো হ'ল সূৰ্য আৰু এখন কাগজ হোল্ডাৰৰ সহায়ত ধৰি ৰখা হৈছে। সূৰ্যৰ পৰা যিবোৰ পোহৰ ৰশ্মি আহিছে সেইবোৰ সমান্তৰাল হৈ আহিছে মুখ্য অক্ষৰ। তাৰপিছত এই কনভেক্স লেন্স বা উত্তল লেন্সখনে এই পোহৰ ৰশ্মিবোৰক প্ৰতিসৰণ কৰাৰ পিছত এটা বিন্দুলৈ অভিসাৰী কৰি তুলিছে। এই কাগজখন অলপ বেছি সময় ইয়াতে ধৰি থাকিলে কাগজখন জ্বলিব ধৰিব আৰু ইয়াতে আচলতে আমাৰ সূৰ্যৰ প্ৰতিবিম্ব গঠন হৈছে আৰু এই বিন্দুটোকে আমি এই লেন্সখনৰ ফকাছ বুলি ক'ম আৰু এই দূৰত্বটো হ'ব লেন্সখনৰ ফকাছ দৈৰ্ঘ্য। আমি যদি চিত্ৰৰ সহায়ত বুজাব লাগে, আঁকিব লগা হয়, আমি এনেকৈ আঁকিম। এইখন এখন উত্তল লেন্স, এইডাল হৈছে মুখ্য অক্ষ, সমান্তৰাল ৰশ্মি আহি লেন্সখনৰ ওপৰত পৰিছে আৰু প্ৰতিসৰণৰ পিছত সেই ৰশ্মিবোৰ এই বিন্দুটোৰ মাজেৰে গৈছে। এই বিন্দুটোৱে হ'ব উত্তল লেন্সখনৰ বাবে মুখ্য ফকাছ। ঠিক একেদৰে আমি যদি পোহৰ ৰশ্মিবোৰ সোঁফালৰ পৰা লেন্সখনৰ ওপৰত আহি পৰা বুলি কওঁ, আমি আন এটা ফকাছ F1 পাম। অৱতল লেন্সৰ ক্ষেত্ৰত পোহৰ ৰশ্মিবোৰ সমান্তৰাল হৈ পৰিছে, মুখ্য অক্ষৰ সমান্তৰাল হৈ আমাৰ লেন্সখনৰ ওপৰত পৰিছে আৰু প্ৰতিসৰণৰ পিছত এই প্ৰতিহত ৰশ্মিবোৰ আঁতৰি গৈছে। এইবোৰ আমি পিছফালে যদি আমি প্ৰডিউচ কৰি দিওঁ এই পইণ্টটো পাম, অৰ্থাৎ এই বিন্দুটোলৈ এই লেন্সখনে এই পোহৰ ৰশ্মিবোৰক কি কৰিছে, অপসাৰি কৰিছে বা এই বিন্দুটোৰ পৰা অপসাৰিত হোৱা যেন লাগিছে। এই বিন্দুটোৱে হ'ব অৱতল লেন্সখনৰ ফকাছ। একেদৰে আমি যদি পোহৰ ৰশ্মিবোৰ সোঁফালৰ পৰা লেন্সখনত পৰা বুলি ভাবোঁ, তেতিয়াহ'লে আমি আন ফকাছ F2 পাম। তাৰমানে আমাৰ লেন্সৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰও দুটা হয় আৰু ফকাছো দুটা হয়। চাবা, আমি সদায় যিবোৰ দূৰত্ব লেন্সৰ ক্ষেত্ৰত জোখোঁ সেই দূৰত্ববোৰ আটাইবিলাক আমি এই আলোক কেন্দ্ৰৰ পৰা জোখোঁ। এতিয়া আমি দূৰত্বটো ফকাছ দৈৰ্ঘ্য জুখিবৰ বাবে সদায় আমি পোহৰ ৰশ্মিবোৰ বাওঁফালৰ পৰা লেন্সখন পৰা বুলি ভাবিলোঁ। সেইকাৰণে অৱতল লেন্সৰ ক্ষেত্ৰত যিহেতু ফকাছটো এই বাওঁফালে পৰিছে, সেইকাৰণে ফকাছ দৈৰ্ঘ্য বা ফকেল লেংথটো ঋণাত্মক হ'ব, আনহাতে উত্তল লেন্সৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্যটো ধনাত্মক হ'ব। হ'লে আমি লিখিব পাৰিম, মুখ্য অক্ষৰ সমান্তৰাল হৈ লেন্সত আপতিত হোৱা পোহৰ ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত যি বিন্দুত লগ লাগে উত্তল লেন্সৰ বাবে বা যি বিন্দুৰ পৰা ওলাই অহা যেন লাগে অৱতল লেন্সৰ বাবে, সেই বিন্দুটোকে লেন্সখনৰ মুখ্য ফকাছ বোলে। উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক, অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য ঋণাত্মক। এতিয়া আমি লেন্সৰ বাবে ৰশ্মিৰ চিত্ৰৰ অংকনৰ নিয়মবোৰ বুজি লওঁ আহা। ৰশ্মি চিত্ৰ অংকনৰ নিয়মবোৰ আমাৰ দৰকাৰ হ'ব যেতিয়া আমি লেন্সৰ বাবে প্ৰতিবিম্ব গঠনবিলাক আঁকিব লাগে। প্ৰথম যিটো নিয়ম হৈছে সেইটো হৈছে মুখ্য অক্ষৰ সমান্তৰাল হৈ পৰা পোহৰ ৰশ্মিবোৰ উত্তল লেন্সৰ ক্ষেত্ৰত প্ৰতিসৰণৰ পিছত ফকাছৰ মাজেৰে পাৰ হ'ব। এয়া মুখ্য অক্ষৰ সমান্তৰাল হৈ পৰিছে, ফকাছৰ মাজেৰে পাৰ হৈছে। আনহাতে অৱতল লেন্সৰ ক্ষেত্ৰত এই প্ৰতিসৰিত ৰশ্মিবোৰ এই F1ৰ পৰা অপসাৰিত হোৱা যেন লাগিব। দ্বিতীয়টো নিয়ম হৈছে প্ৰথম নিয়মটো ঠিক ওলোটা। ফকাছৰ মাজেৰে যিবোৰ পোহৰ ৰশ্মি পাৰ হৈ লেন্সৰ ওপৰত পৰে সেইবোৰ প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈ ওলাই যায়। একেদৰে অৱতল লেন্সৰ ক্ষেত্ৰত ফকাছৰ ফালে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত আমাৰ মুখ্য অক্ষৰ সমান্তৰাল হৈ ওলাই যাব। আৰু তৃতীয় নিয়মটো হ'ল যিবোৰ পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰ ফালে পৰে
সেইবোৰ পোহৰ ৰশ্মি একে দিশতে প্ৰতিফলিত হৈ ওলাই যাব। একেদৰে আমি অৱতল লেন্সৰ ক্ষেত্ৰতো দেখা পাইছোঁ যে আলোক কেন্দ্ৰৰ ফালে পৰিছে, একে দিশে সি ওলাই গৈছে। এই আটাইবোৰ প্ৰতিসৰণৰ ক্ষেত্ৰত পোহৰে n = sin i/sin r অৰ্থাৎ স্নেলৰ সূত্ৰটো মানি চলিছে।